ইয়াতে এৰাউণ্ড আপোনাৰ 9:55 মানত এটা পেচেণ্ট আহিলে। তো আহিলে বুলেট ইঞ্জুৰি বুলি ক'লে আপোনাৰ। ইয়াতে মই দেখা পালোঁ এণ্টি উণ্ড এটা আছে, লেফ্ট নিপুলাৰ এটা এণ্টি উণ্ড এটা আছে, চেষ্টৰ আছে। তো পেচেণ্ট ইয়াতে মই এটা বুলেটে দেখা পাইছোঁ, মানে এটা বুলেট দেখা পাইছোঁ। আৰু পিছপিনে চেম বুলেটটো মানে ওলাই যাব মানে এটা হেৰি আছে, মাৰ্ক এটা আছে, বুলেট এটা আছে। গুলিবিদ্ধ অৱস্থাত আহিছে। গুলিবিদ্ধ ব্যৱহাৰ। অৱস্থা কেনেকুৱা দেখা গৈছে? অৱস্থাটো ক্ৰিটিকেল হয়। ইয়াতে আপোনাৰ চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছোঁ তেনেকুৱা নাই, ব্যৱস্থা নাই। তো আমি উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে। গুলি কেনেকুৱা লাগিব গম পাইছে কি কেনে ঘটনা? সেইটোতো আমি গম পোৱা নাই। তো লগত এইহঁতৰ মানে লগৰ এজন আছিলে, মানে সহকৰ্মী এজন আছিলে, সেই ক'লে যে মানে নিজেই চাৰ্ভিচ পিষ্টল দি গান দি মানে গুলি কৰা বুলি কৈছে। বাকী গম নাপায় যে কোৱা মতে এইটো হয়। নামটো গুণজিত বিশ্ব বুলি ইয়াতে এণ্ট্ৰি কৰিছে। ক'ত কাম কৰিছিল? শুনা মতে মানে জেলত কাম কৰা বুলি কৈছে। আমাৰ ইয়াতে বাক্সা যোনটো জেল আছে, নিকাচি যোনটো জেলত কাম কৰে। আৰক্ষী আছিল? আৰক্ষী আছিলে। মই গম পোৱা নাই নিজে কৰিছে বুলি, কিন্তু সিহঁতৰ লগৰ এজন আছিলে, কৈছিলে যে নিজে কৰিছে বুলি কৈছে। বাকীতো ইয়াত ইনভেষ্টিগেশ্যন গম পাব সিহঁতে। কণ্ডিশ্যনটো অকণমান বেয়া হয় পেচেণ্টটো। এতিয়া মানে উইথ অক্সিজেন মানে এতিয়া মানে চেচুৰেশ্যনটো মেইনটেইন হৈ আছে। উইদাউট অক্সিজেন আমি চাইছিলোঁ এতিয়া SpO2 এৰাউণ্ড 88% মান আছিলে। এনেহ'লে মানে বুলেট ইঞ্জুৰি হোৱাৰ পিছত বাকী আমি হায়াৰ চিকিৎসাৰ কাৰণে আমি মানে হায়াৰ চেণ্টাৰত ৰেফাৰ কৰা